তো নমস্কাৰ ৰাইজ, আজি আমাৰ শিৱসাগৰ ভ্ৰমণৰ দ্বিতীয়টো দিন আৰু আজি আহিলোঁ আমি প্ৰথমে আউনীআটী সত্ৰ একদম তাড়াতাড়িকে বলক আপোনালোককো দেখাওঁ, আপোনালোকে চাই যাব। ইয়াৰ ৰাতিপুৱাই তাড়াতাড়িকে ওলাইছোঁ আমি আজি নামঘৰত যাবৰ কাৰণে, সেইকাৰণে মাথা চাথা ধুই লৈছোঁ, চুলি জিকি আছে আৰু লগত পিন্ধি লৈছোঁ মেখেলা চাদৰ আৰু আহি পালোঁ আমি আউনীআটী সত্ৰ। এৰেপৰা ধূপ চাকিখিনি লৈ পেলাই আমি গ'লোঁ সত্ৰৰ ভিতৰক লাগি আৰু ভিতৰত ভকতো নাছিল, সিদিনা আছিল চানডে, আমি বিচাৰি বিচাৰি ভকতক লৈ আহিলোঁ। তাৰপিছত তাতে বঢ়িয়াকৈ সেৱা চেৱা কৰিলোঁ। কিন্তু এটা আমাৰ চবতকৈ ভাল লগা বিষয় কি জানেনে, এই জেগাখিনি দেখছি না, এইখিনি হৈছে ভাওনা হোৱা জেগা। আমি আৰু লৱাৰ আছামৰ মানুহ নাই, এইগিলা ডাইৰেক্ট দেখা নাছিলোঁ, আজি ফাৰ্ষ্ট টাইম দেখিলোঁ। আৰু এইবাৰ আউনীআটী সত্ৰৰ পৰা আমি আহি গ'লোঁ মইনাপৰীয়া নামঘৰক লাগি, তাতে ধূপ চাকিখিনি আমি জ্বলালোঁ। ইয়াতে ইমান ধুনীয়াকৈ এক্সট্ৰাকৈ ৰুম বনাই দিয়া আছে দেখছি না ধূপ চাকি দিয়াৰ কাৰণে। তাৰপিছত অলপমান আমি নাম প্ৰসংগ শুনিলোঁ, ইমান বেছি ভাল লাগছি নহয় এই নামঘৰটোত যাই, কি ক'ম আৰু একদম মনটো শান্তি পৰি গৈছে। নামঘৰটোৰ ভিতৰৰ পৰিৱেশটো যে ইমান বেছি ধুনীয়া, কিন্তু ভিতৰত ইমান দেখাব ভাল নালাগে, সেইকাৰণে আমি অলপমান টাইম থাকি পেলাই এই নামঘৰটোৰ পৰাও বিদায় ল'লোঁ। এইবাৰ আমি মইনাপৰীয়া নামঘৰৰ পৰা আহি কিনে আহি পালোঁ ঢেকীয়াখোৱা বৰ নামঘৰ। আৰু এয়া হ'ল ঢেকীয়াখোৱা নামঘৰৰ ভিতৰৰ পৰিৱেশ। আমি মানে লাষ্ট টাইমত আহি পালোঁ, সেইকাৰণে মানে এতিয়া প্ৰসাদ চসাদ লৈ আছে, আমিও প্ৰসাদৰ ভাগ পালোঁ। আমি বঢ়িয়াকৈ সেৱা চেৱা কৰি পেলাই আমি ইয়াৰ পৰা প্ৰসাদ খালোঁ আৰু এইফালে পায়সো খুৱাই আছিল জানেনে, এতে বঢ়িয়াকৈ একদম পায়স খাচি দেখছি, এনে পাত একদম পূৰা চাফা কৰি দিছে, মই পিছে খাব নাপালোঁ। আৰু ঘূৰি ফুৰি এতিয়া লাগছে আমাৰ ভোক, সেইকাৰণে আহিলোঁ আমি খাবৰ কাৰণে, যিহেতু ৰাতিপুৱাৰ পৰাই একো খোৱা নাই, নামঘৰত আহিম কাৰণে এহেঁতেতো তাতে পায়সৰ ভাগ পাইছে, মইতো ভাই তাকো নাপালোঁ, সেইকাৰণে আহি পেলাই পূৰা পেটটো পূজা কৰি ল'লোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'গিলা চাই ভাল পায়, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই। এতিয়া আমি ৰুম যাওঁ আৰু এয়া ফুৰি ঘূৰি আহি পেলাই আমি আমাৰ ৰুম পালোঁ। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল, বাই বাই।